নমস্কাৰ সবকে ৱেলকাম কৰিছোঁ মোৰ চেনেলটোত তৃষ্ণা আছামিজ কুকবুকলৈ। আজি মই আপোনালোকলৈ আনিছোঁ এগ চাওমিনৰ ৰেচিপি এটা। বহুত ইজি হয় আৰু খাবলৈও বহুত টেষ্টি হয়। ঘৰতেই চবেই ৰেষ্টুৰেণ্ট নিচিনা এগ চাওমিন কেনেকৈ বনায় চাওঁ আহক। এণ্ড যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোত। এণ্ড কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে ন'টিফিকেশ্যন পাই। এতিয়া মই এখন কেৰাহী লৈছোঁ, তাত পানী মই বইল কৰিবলৈ থৈছিলোঁ। ওপৰত চাওমিন দি দিছোঁ এটা পেকেট আৰু অকণমান তেল মই ইয়াত দিছোঁ। আৰু আমি এইটো বইল হ'বলৈকে দিম 70% কুক হোৱালৈকে, যাতে ফুল কুক নহয়, নহ'লে পিছতকৈ ভাল নহ'ব চাওমিনখিনি। জাষ্ট 70% আমাক কুক লাগে। এতিয়া দেখিছে আমাৰ হৈ গ'ল ৰেডি। মই এটা ষ্ট্ৰেইনাৰত এইখিনি উলিয়াই দিম, নহ'লে যদি গৰম পানীত থাকে এইখিনি বেছি কুক হৈ যাব। এতিয়া এক্সেছ ৱাটাৰখিনি উলিয়াই দিম মই ইয়াৰ পৰা। আৰু ইয়াৰ ওপৰতে মই অকণমান ইয়াত ৰিফাইন অইল এড কৰি দিম, যাতে আমাৰ চাওমিনখিনি এডাল এডাল হৈ থাকে, লগ লাগি নাযায়। এয়া দেখিছে মই মিক্স কৰি দিছোঁ। এতিয়া আমি আমাৰ চচটো বনাই লওঁ। তাত মই 1 টেবুলস্পুন গ্ৰীণ চিলি চচটো এড কৰিছোঁ আৰু তাৰপিছত মই এড কৰিম 1 টেবুলস্পুন টমেটো চচ আৰু ইয়াত মই এড কৰিছোঁ 1 টেবুলস্পুন চয়া চচ। আৰু আমি এই তিনিটা চচ একেদৰে ভালকৈ মিক্স কৰি দিম এখন স্পুন লৈ পিনি। তাৰপৰা চাওঁ আহক আমি মোক চব্জি কি লাগে। ইয়াত মই এটা পিঁয়াজ লৈছোঁ, বিন লৈছোঁ 4ডালমান, এটা গাজৰ লৈছোঁ আৰু ইয়াত স্প্ৰিং অনিয়ন লৈছোঁ। আপোনালোকে নিজৰ মতে এড কৰিব পাৰে চব্জি। এখন পেন গৰম কৰিলোঁ, ইয়াত মই এড কৰিছোঁ ৰিফাইন তেল আৰু অকণমান বেছিকেই ল'ব। ইয়াত মই মোৰ ডিমকেইটা ফ্ৰাই কৰিম ফাৰ্ষ্টত। মই ইয়াত 2টা ডিম লৈছোঁ আৰু জুইটো আপোনালোকে মিডিয়ামত ৰাখিব। এতিয়া অকণমান নিমখ আপোনালোকৰ সোৱাদ অনুসৰি এতিয়া ভালকৈ মিক্স কৰি দিম। এয়া দেখিছে আমাৰ এগটো ফ্ৰাই হৈ গৈছে। এতিয়া মই উলিয়াই দিম এখন প্লেটৰ এগখিনি। তাৰপৰা আমি এই চেম পেনটোতে আমাৰ চাওমিনখিনি বনাম। এয়া দেখিছে মই চেম পেনখন ইউজ কৰিছোঁ, তাতে মই ৰিফাইন অইল এড কৰিছোঁ। তাৰপৰা আমি ইয়াত এড কৰিম মোৰ কাটি থোৱা পিঁয়াজখিনি। আপোনালোকে বিচাৰিলে অকণমান ভালদৰে আমি এইটো মিক্স কৰি দিম পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে। এয়া দেখিছে আমাৰ পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এইটো সময়তে আমি আমাৰ কাটি থোৱা চব্জিখিনি বিনখিনি এড কৰিছোঁ। তাৰপৰা মই ইয়াত গাজৰখিনি এড কৰি দিছোঁ। তাৰপৰা ইয়াত মই স্প্ৰিং অনিয়নখিনি এড কৰি দিছোঁ আৰু আমি এতিয়া এইখিনি ভালদৰে মিক্স কৰি থাকিম। মিডিয়াম ফ্লেমত ৰাখিব আৰু আমি এইখিনি 3 to 4 মিনিটলৈকে ভাজি থাকিম সিজিবলৈকে। আৰু ইয়াত মই অলপ নিমখ এড কৰিছোঁ, নিজৰ সোৱাদ অনুসৰি আপোনালোকে কম বেছি কৰিব পাৰে। এতিয়া আমি লৰাই থাকিম। এয়া দেখিছে আমাৰ চব্জিখিনি অলমষ্ট কুক হৈ গৈছে। এতিয়া মই এইটো সময়তে ইয়াত বইল কৰি থোৱা চাওমিনখিনি যোগ কৰি দিছোঁ। চাওমিনখিনি যোগ কৰাৰ পিছত মই ইয়াত ব্লেক পেপাৰ দিছোঁ, জালুকৰ গুড়ি। তাৰপৰা আমি যোনখিনি চচ বনাইছিলোঁ সেই চচখিনি মই ইয়াত যোগ কৰি দিছোঁ। তাৰপৰা যোনখিনি মই ডিম ভাজি থৈছিলোঁ সেই ডিমখিনি মই ইয়াত এড কৰি দিছোঁ।
এতিয়া আমি এইখিনি ভালদৰে মিক্স কৰি দিম যাতে চব একেলগে আহি যায় চচ যোনটো চাওমিনত পুৰা ভালকৈ মিক্স কৰিব লাগিব আৰু জুইটো একদম হাইত থ'ব কিলকি চাইনিজ ডিছ বনালে সদায় হাইত থৈ বনাব লাগে তেতিয়াহে ভাল হয় খাবলৈ অকণমান এনেকৈ 2খন স্পুন লৈ আপুনি লৰাব পাৰে এতিয়া ৰেডি হৈ গ'ল আমাৰ এগ চাওমিন মই এখন প্লেটত এইটো ছাৰ্ভ কৰিছোঁ ৰেডি হৈ গ'ল আমাৰ এগ চাওমিন বেছি টাইম নালাগে বনাবলৈ ইভিনিং বা মৰ্ণিং ব্ৰেকফাষ্টত খাব পাৰে বনাই যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংকছ ফৰ ৱাচিং বাই বাই